কি দেখাব পাৰোঁ চাই থাকিব। এইফালে গাড়ীত থিম এতিয়া। আৰু এতিয়া আমি আহিছোঁ এয়া বিৰাংগানা সাধনী কলাক্ষেত্ৰলৈ। এইফালে আপোনালোকক দেখাই যাম আৰু এইফালে টিকেট কাটিছে মাহী। মেলুহাৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ বিৰাংগানাৰ সতী সাধনী ভিডিঅ'টোৰ কথা। আজি আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। সোমাই আহিয়ে ইয়াত পৰিৱেশটো বহুত ভাল লাগিছে। চাৰিওফালে অকল ফুল, এয়া চব কি ধুনীয়াকৈ ফুলবোৰ ৰুই থৈছে, ভাল লাগিছে আহি। গেটৰ পৰা সোমাই আহিয়ে এতিয়া এয়া প্ৰতিমূৰ্তিটো বৰ ধুনীয়াকৈ বনাই থৈছে সতী সাধনীৰ। আজি সতী সাধনী দিৱস, এয়া সকলোৱে চাকি বন্তি জ্বলাই থৈছে। ময়ো ইয়াত প্ৰণাম কৰি লৈছোঁ অলপ। আজি মৃত্যুৰ দিন তেওঁ, সেইকাৰণে ইয়াত পালন কৰিছে অলপ সৰু সুৰাকৈ। এয়া চাকি বন্তি জ্বলাই থৈ দিছে। এইবাৰ প্ৰথম আহিছোঁ ইয়ালৈ, আহি ভালেই লাগিছে। আৰু ইয়াত চাৰিওফালে বহুত ধুনীয়াকৈ এইবোৰ ফুলবোৰ ৰুই থৈছে। এয়া ডালিয়া ফুল, মানে ভাল লাগিছে কিবা এটা। চাৰিওফালে অকল ফুলেই ফুল। এতিয়া অলপ এইফালে আহি আছোঁ ভিতৰ চাইডে, সেইটো মিউজিয়ামটো। ইয়াৰ ভিতৰত সোমাবলৈ দিয়ে নে নিদিয়ে নাজানো, প্ৰথমবাৰ আহিছোঁ। আৰু এতিয়া আমি আহি আছোঁ ভিতৰলৈ। আৰু আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু মিউজিয়ামটোৰ ৱালত এয়া বিৰাংগানাৰ সাধনীৰ প্ৰতিমূৰ্তিটো অংকন কৰি থৈছে। আৰু ইয়াৰ লগতে ৱালত অংকন কৰি থকা কিছুমান ফটো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। সেয়াই ফটোকেইখনমান মাৰি থৈছিলোঁ, আপোনালোকলৈ আগবঢ়াইছোঁ। চাই কেনেকুৱা পায় জনাব। আজি প্ৰথম আহিছোঁ ইয়ালৈ, বহুত ভাল লাগিছে আহি। মানে আজি তাতে বিৰাংগানা সাধনী দিৱস, সতী সাধনী দিৱস, আৰু সেইকাৰণে আহিলোঁ চাই যাওঁ বুলি। এইফালে চব কি ধুনীয়া ফুল ৰুই থৈছে। এইফালে এয়া নাৰ্জী ফুল, এইফালে এয়া চব ফুলবোৰ কি ধুনীয়াকৈ ফুলি আছে। ভাল লাগিছে ইয়ালৈ আহি, বহুত সেউজীয়া পৰিৱেশ। সেউজীয়া পৰিৱেশত এনেও থাকি ভাল লাগে। আগত হনুমানৰ দেউতাক গৈ আছে, হনুমানৰ পাছে পাছে গৈ আছে দেউতাক, আৰু চাইডতে আছে পুখুৰী এটা। আৰু আমাৰ এয়া হনুমানক দেখিছেই কিমান উৎপাত, মানে ধৰিবলৈ নিদিয়ে। চাইডতে আছে পাৰ্ক এখন, আৰু দেখিছে কেনেকৈ টিক টিককৈ ধৰি ফুৰিছে। এই আগলৈ আছে কেণ্টিন এখন, এতিয়া বন্ধ কৰি থৈছে সেইখন। আৰু এইফালে এয়া দেখিছে এইখন ৰথ, 4টা ঘোঁৰাই টানি আছে। আৰু ইয়াতে ফটো কেইখনমান মাৰিব লাগিব, ভাল লাগিছে। বিৰাংগানা সতী সাধনী কলাক্ষেত্ৰত ফটো কেইখনমান মৰা হৈছিল, সেয়াও আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আপোনালোকে যদি চাই ভাল পায় তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি নতুন ছাবস্ক্ৰাইবাৰে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব ভিডিঅ'টো চাই, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।
আৰু আজিলৈ ইমানেই আছিল আকৌ আহিম আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই